হান্ডামা মহিলারি জিন্দাবাদ 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 হান্ডামা মহিলারি জিন্দাবাদ 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 নো ইলেকশন নো রেস নো ইলেকশন নো রেস we want election we want election election no res no res no res no res এবারে মানে আমার নির্বাচন পাতি দিবৰ কাৰণে আমি মুখ্যমন্ত্রী আমার মাননীয় মানে ইলেকশন কমিশনার তেখেতসকলক আহ্বান জনা সত্ত্বেও আজিলৈকে এই নির্বাচন পাতিবলৈ অসম চৰকাৰে অগ্ৰাহ্য কৰিছে। গতিকে এই সন্দৰ্ভত আমাৰ BPF দলে আৰু BTCৰ বাকী অন্যান্য দল সংগঠনবিলাকে নিৰ্বাচন বিচাৰিছে। ইয়াৰ কাৰণে আজি আমাৰ BPF দলৰ পৰা মুছলপুৰ জিলা BPFৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিছে। আমাক আজি নিৰ্বাচন লাগে, আমার নির্বাচন লাগে বারে বারে আমার গভর্নর আমি বিচৰা নাই অন্যান্য রাজ্যত যদি পঞ্চায়েত পাতিব পারে হ্যাঁ মিজোরামত যদি পঞ্চায়েত পাতিব পারে বিহাৰত যদি পাতিব পারে আমার অসমত কিয় নোৱাৰে? সেইটো ডাঙৰ কথা নাই। 4খন জিলা অকল এই 4খন জিলা আমার নির্বাচন আয়োগে যিখিনি নিয়ম ধৰিছে নিয়ম বান্ধি দিছে সেইখিনি মানি নির্বাচন পাতাত কি সুবিধা আছে সেইকাৰণে দাবী জনাইছোঁ। ৰাজ্যৰ শাসনত কিবা উন্নয়ন হ'ব আমাৰ 7 মাহ গ'ল, আমাৰ একো উন্নয়ন নাই। ইভিন আমাৰ উন্নয়ন পুঁজি ML এৰিয়া ডেভেলপমেণ্ট আমাৰ শহীদৰ ফান আমি একো কাম কৰিব পৰা নাই। এতিয়া ৰাইজৰ মানে উন্নয়ন একদম নীল। সেইকাৰণে আমি মানে গভৰ্ণৰ আমি উদ্যোগ কৰাটো ভিতৰত গভৰ্ণৰ ৰুল দি পেলাই গণতন্ত্ৰ সম্পূৰ্ণ হত্যা কৰি পেলাইছে আৰু গভৰ্ণৰ ৰুল মানে তেওঁলোকে বঢ়াবলৈ কৈছে আছে। আমি বিচৰা নাই 28 তাৰিখৰ আগতে নিৰ্বাচন হ'ব লাগে, কাৰণ নিৰ্বাচনৰ পৰা বঞ্চিত হৈ ইয়াৰ গণতন্ত্ৰটো প্ৰতিষ্ঠা হোৱা নাই। তাৰ পৰিণতিত BTCবাসীয়ে যথেষ্ট ভুগিব লগা হৈছে। ইয়াৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই আৰু ইয়াৰ জনসাধাৰণৰ যিখিনি সুযোগ সুবিধা পাব লাগিছিল সেই সুযোগ সুবিধাৰ পৰাও আজি গভৰ্ণৰ লৈ থকাৰ কাৰণে বঞ্চিত হৈছে। আজি আমাৰ MLA ডাঙৰীয়াই কৈছে তেওঁলোকৰ ফাণ্ডে আজি তেওঁলোকে এপ্লাই কৰিব পৰা নাই। মানে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট চলি থকা পৰিণতিত আমাৰ যিসকল BTCৰ MLA তেওঁলোকৰ ভাগত পোৱা যিখিনি টকা সেইখিনি ৰাইজৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই। কিমান দুখজনক কথা। গণতন্ত্ৰ এখন দেশ আৰু য'ত ক'ভিডৰ নাম কোৱা হৈছে, ক'ভিডৰ কাৰণে অলৰেডি নৰ্মেল হৈ গৈছে। ইয়াৰ স্কুল কলেজ খুলিছে, ব্যৱসায় বাণিজ্য চলিছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট যিবিলাক কমিউনিকেশ্যন চববিলাক চলিছে। তাৰপৰি মিজোৰামত অলৰেডি ভিলেজ কাউন্সিল হৈ গ'ল, আকৌ হ'বলৈ গৈ আছে মহাৰাষ্ট্ৰৰ পঞ্চায়ত ইলেকশ্যন, বিহাৰত ইলেকশ্যন হ'বলৈ গৈ আছে। তেনেকুৱা সময়ছোৱাত আমাৰ অকল BTC মানুহক ডিপ্ৰাইভ কৰি পেলাই অকল BTC নিৰ্বাচন অনুষ্ঠিত নকৰি ইয়াৰ ৰাইজক বঞ্চিত কৰাটো কোনোদৰে গণতান্ত্ৰিক ব্যৱস্থা হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি এটা ব্যৱস্থা লৈছোঁ, ডেমক্ৰেটিক ৱেত আমি আন্দোলন কৰিম। আমাৰ যেতিয়ালৈকে ইয়াত গভৰ্ণৰ ৰোলৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়ালৈকে আমি BPF দলে গোটেই BTCৰ সৰ্বাংগীন বিকাশৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ আৰু কৰি যাম।